সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আন এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ ভিজিট কৰি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত এটা কমেণ্ট কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যনৰ আণ্ডাৰত 10,277টা পোষ্ট ইতিমধ্যে খালী হৈছে। গতিকে অসমৰ কাৰণে 204টা পোষ্ট খালী হৈছে। এই পদত এপ্লাই কৰিবলৈ হ'লে আমাৰ কেণ্ডিডেটবিলাকে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আৰু তেওঁলোকে চৰকাৰী নিয়ম অনুসাৰে চিডিউল কাষ্টসকলে চিডিউল ট্ৰাইবসকলে 5 বছৰহে পাব, আদাৰ্ছ বেকৱাৰ্ডসকলে 3 বছৰ আৰু পাৰ্চন উইথ ডিজেবিলিটিসকলে 10 বছৰ ৰেহাই পাব আৰু তেওঁলোকে গ্ৰেজুৱেট ডিগ্ৰী অৰ্জন কৰা হ'ব লাগিব। গতিকে আৰু তেওঁলোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব আৰু তেওঁলোকে যোনটো ষ্টেটত কাম কৰিব সেইটো ষ্টেটৰ লোকেল লেংগুৱেজ সিহঁতে জ্ঞান থাকিব লাগিব। তেওঁলোকে অনলাইন যোগে এপ্লিকেশ্যন কৰিবলৈ হ'লে SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনসকলে 170 টকা ফিজ জমা কৰিব লাগিব আৰু আদাৰসকলে 850 টকা ফিজ জমা কৰিব লাগিব। গতিকে যিসকল বন্ধু বান্ধৱী অনলাইন কৰিব খুজি আছে তেওঁলোকে 21 আগষ্টৰ ভিতৰত অনলাইন কৰি শেষ কৰিব লাগিব আৰু অনলাইন কৰাৰ বাবে মই ডেছক্ৰিপশ্যনত এডভাৰ্টাইজমেণ্ট লিংক আৰু অনলাইন কৰাৰ লিংকটো দি দিম। আপোনালোকে বিতংভাৱে চাই লৈ 21 আগষ্টৰ ভিতৰত অনলাইন কৰি শেষ কৰিব। ধন্যবাদ।